নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ কণী ৰেচিপি এটা লৈ কিনে। এইটো নতুন ৰেচিপি হয়, আপোনালোকে চাই ল'ব কি কি লাগে এইটো ৰেচিপিখনত। কণী চব ক'ব পাৰে, কণী ৰেচিপি ক'ব পাৰে, সেইটো ক'লেই হ'ল বাৰু। এইটো মই ইয়াতে মই লৈছোঁ ব্ৰেড গ্ৰাইণ্ড কৰি কিনে। তাৰপিছত লাগিব আৰু ময়দা, মই দেখা লৈছোঁ আপোনালোকক। তাৰপিছত মই লৈছোঁ এনেকৈ আলু পেষ্ট কৰি লৈছোঁ। এইখিনি আলুখিনি মই এতিয়া অকণমান মই কৰি ল'ম, তেল মাৰি ল'ম, কেনেকৈ ল'ম আপোনালোকে চাই থাকিব। আৰু মই কণী লৈছোঁ, মই এটা কণী চাৰিফালকৈ লৈছোঁ, আৰু আছে আৰু মই পাছত দেখাই আছোঁ, লাহে লাহে কৰি আছোঁ। এতিয়া মই আলু বইল কৰি লৈছিলোঁ যে সেইখিনি পেষ্ট কৰিছোঁ, এইখিনি মই তেল মাৰিম, কেনেকৈ আপোনালোকে চাই থাকিব। কেৰাহী গৰম হৈ গ'ল, ইয়াৰ মাজত মই অকণমান তেল ঢালি দিম। যিহেতু আলু বইলখিনি মই পেষ্ট কৰি থৈছোঁ আৰু এইটো অকল হেৰিহে হ'ব, সেইটো তেল নালাগে, একদম অকণমান লৈছোঁ, আপোনালোকে দেখা পাইছে। ফ্ৰাই কৰোঁতেহে তেল লাগিব। তেলখিনিত মই অকণমান দি দিম জিৰাখিনি অকণমান ৰঙা হ'ব। তাৰপিছত দি দিম মই পিঁয়াজ কুচি, অকণমান পিঁয়াজ কুচি কৰি দিছোঁ। এতিয়া মই পিঁয়াজ ৰঙা হৈ গ'ল, এতিয়া মই ইয়াতে ঢালি দিম আলু বইল পৰা প্ৰেছ কৰি থৈছিলোঁ সেইখিনি। আপুনি ফ্ৰাই কৰি একদম কম জুইত, ল' জুইত হেৰি কৰিব লাগিব, পেষ্টখিনি ভালকৈ বনাই ল'ব লাগিব, মাৰি মাৰি এনেকৈ। তাৰপিছত মই বনাম, আপোনালোকে ঘৰত একদম ইজি হয়, কম সময়ত হয়। আৰু সদায় ইভিনিং বা চাহখিনি বিস্কুটে খাব মন নাযায়, এনেকৈ বনাই কিনে আপোনালোকে চাহতো খাব কৰিব পাৰে। আলু চুপ কেতিয়া খাব লাগে, যেতিয়া বেছি ঠাণ্ডা পৰে। আৰু এতিয়া যিহেতু ডিচেম্বৰ মাহ চলি আছে, ঠাণ্ডা নিশ্চয় আছে, গতিকে যেতিয়া ঠাণ্ডা বেছি তেতিয়া লগ লাগি কিনে কেইজন মানে ভাল লাগে। আমি বহুত কেইটা আছোঁ, তো সেইটো কাৰণে আমি খাওঁ এনেকৈ মাজে মাজে, ভাল লাগে আৰু আপোনালোকক শ্বেয়াৰ কৰোঁ। ইয়াতে মই অকণমান নিমখ দি দিম, বেছি নিদিওঁ, সোৱাদ অনুযায়ী। ইয়াতে মই অকণমান নিমখ দি দিম, আৰু একো নিদিওঁ, খাওঁতে বহুত টেষ্ট। আৰু এইবিলাক কিনি খালে ভাল লাগে, নিজে বনাই খালে টেষ্টটো বেলেগ হয়। বেমাৰ আজাৰ নহয়, নিজে বনাই খালে তেলটো ফ্ৰেছ, খোৱাটো ফ্ৰেছ, ভাল লাগে। আপোনাক বনাই খাব। এতিয়া আমাৰ হৈ গ'ল, এতিয়া মই জুই অফ কৰি দিছোঁ। আপোনাৰ বাকীখিনি চাই থাকিব, মই কি কৰোঁ। আলু পেষ্টখিনি মই কৰি লৈছোঁ এনেকৈ। মই ইয়াতে বাকী দেখাইছোঁ, কিমান ধুনীয়া হৈছে দেখিছে। এইখিনি মই এতিয়া ঠাণ্ডা হ'লে দেৰি কৰিব, অপেক্ষা কৰিব লাগিব। ঠাণ্ডা হ'লে মই চবখিনি বনাম, আপোনালোকে চাই থাকিব। এতিয়া আপোনালোকে চাই থাকিব মই কেনেকৈ বনাম কণী ৰেচিপি। আলু মই অলপ লৈছোঁ, আপোনালোকে দেখিছোঁ, মই এনেকৈ লৈছোঁ। আলু দিব লাগিব। এতিয়া মই কণী এনেকৈ দি দিছোঁ। এইটো মই এনেকৈ বনাইছোঁ নহয়। এতিয়া মই কণী ইয়াতে লৈ লৈছোঁ, এটা কণী ভাঙি লৈছোঁ, মই হালধীয়াটো উঠাই লৈছোঁ। মই কণী যোনটো বগা অংশ থাকে সেইটো লৈ লৈছোঁ, আপুনি চাই থাকিব। মই ইয়াৰ মাজত দিছোঁ। এতিয়া মই কি কৰিম, ব্ৰেডৰ মাজত এনেকৈ দি দিম। মই আপোনালোকে চাই থাকিব, মই কেনেকৈ কৰিছোঁ, চাই থাকিব। এইটো মই হেৰি কৰিম। এতিয়া মই কণীৰ মাজত মই আকৌ জোবাই দিম, জোবাই দিছোঁ। দেখিছে, এতিয়া কণীৰ পৰা মই এতিয়া ময়দাত ডুবাই দিম। আকৌ মই কণীত ডুবাই দিছোঁ, আপোনালোকে দেখা পাইছে। এতিয়া মই লাষ্ট মই ব্ৰেডত ডুবাম। আপোনালোকে দেখিছে মই কেনেকৈ কৰিছোঁ। এইটো আৰু চাওক, মই আৰু এখন মই দেখাই আছোঁ, আপোনালোক চাই থাকিব। আপোনালোকে চাব, মই আৰু এখন মই বনাই কিনে দেখাম, আপোনালোকে চাই থাকিব মই কেনেকৈ কৰোঁ। আপোনালোকে পূৰা চেপ বনাই ল'ব নিজৰ তাত লৈ কিনে। ইয়াতে মই কণী দি দিম, মই দি দিছোঁ। আপোনালোকে চাব মই কেনেকৈ কৰিছোঁ। মই কণীত কণীত জোবৰাই দিম, কণী জোবৰাই দিছোঁ। এতিয়া মই ময়দাত জোবৰাই দিম। এতিয়া মই ব্ৰেড গাৰ্নিঙত মই কৰি দিম। মই ইয়াৰ ওপৰত মই ব্ৰেড দি দিম, মই গুড়া কৰি থৈছিলোঁ, আপোনালোকে চাই ল'ব। এতিয়া মই আকৌ কৰি ল'ম, কণীটো অকণমান জোবৰাই ল'ম, দেখিছে। আকৌ মই কৰি ল'ম। এতিয়া মোৰ হৈ গ'ল। চাওক মই কমপ্লিট বনাইছোঁ, কেনেকৈ হৈছে, ধুনীয়া চেপ হৈছে। আপুনি দেখিছে, তেনেকৈ বনাব, তেতিয়া ভাল হ'ব। আপুনি চাই থাকিব, মই ফ্ৰাই কৰিম। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই জুইটো কমাই দিম, কাৰণ ভাজিটো ফ্ৰাই কৰোঁতে ভাজি আপোনালোকে ল' জুইত কৰিব। এনেকৈ উলট পালট কৰি দিব লাগিব তেলৰ মাজত। চাব কেনেকৈ মই কৰি দিছোঁ। মই
ওলটাই দিছোঁ এনেকৈ ওলট পালটকৈ হেৰি কৰিব লাগিব ফ্ৰাইখিনি কৰিব লাগিব একদম কম জুইত মিডিয়াম জুইত তেতিয়াহে ভাল হ'ব খাওঁতে আৰু ভিতৰতো অকণমান সিজিব চাওক মই ওলট পালটকৈ মই ফ্ৰাই কৰিলোঁ কিমান ধুনীয়া ফ্ৰাই হৈছে আপোনালোকে এনেকৈ বনাব বনাই খাব আৰু হৈ গৈছে মই উঠাই দিওঁ চাওক কি ধুনীয়া হৈছে লগ পাম নেক্সট ভিডিঅ'ত নতুন এনেকৈ ৰেচিপি পাবৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰিব সেইখন চেনেলখন আজিলৈকে এই পৰ্যন্ত তো নতুন আৰু ৰেচিপিত লগ পাম আজিলৈ বাই বাই